গেলে কতে মোৰ মোবাইলটো হাও চাৰ্জত থৈ দিছিলোঁ মাকে আনবা দেওঁ অ' মা মোবাইলটো মোৰ ড্ৰয়িং ৰুমত আছে চাৰ্জত দি থৈ দিছিলোঁ আনি দিবি নাকি ময়ে গেলোঁ হয় মই কাম কৰি আছোঁ কিবা সেইকাৰণে আনি দিচোন মই বৰ্তমান পাকঘৰত নাচি আছিলোঁ তয়ে নি মোৰ কামটো আৰু বেছি ইম্পৰ্টেণ্টত কৰি নহ'লে মই তোক দিবা গেলোঁ হয় দে আইও কেতি তাইক মই মোবাইল দিবা লাগে তাই বাগাত দি থাকি কাম কৰা বুলিও ক'ব তাই নাটক মই নাজানো নি তাই বাপ্পা মায়েও কেনে এলেহুৱা গাইডা আৰু মোক ক'ব এলেহুৱা গাইডা বুলি সাধাৰণ মোবাইলটো আনি দিবা নৰে মোক হ'লে কি ভাল পায় এটাই জীয়েক এটাৰে কাম কৰবা নৰে মইতো কিমান কি কৰি দেওঁৱে দেচোন আজি মই ৰুমটোত কিবা কৰি থকাৰ কাৰণেহে মাক কৈছিলোঁ মোৰো হেলা নহয় মাকতো ক'বাও নৰা হেলা বুলি দে ময়ে আনবা যাওঁ দে হয়তো মোবাইলটো দে মই লওঁ আৰু বিচনাতে যাওঁ গাটো বেয়া লগা বুলি কওঁ নহ'লে আৰু কিবা মায়ে কামবাৰ তব মোক মা মোৰ গাটো বিৰাট বেয়া লাগছে মই অলপ মানে ড্ৰয়িং ৰুমতে চফাখনত অলপমান হালি আছোঁ দে তই যি কৰিব লগা আছে কৰ আজিলৈকে দালি ভাতে খাম দে কণী নালগে দে মোক দে তাইৰ পাকঘৰটো নাহে ভালো হৈছে নহ'লে আপ্পাও উল্লো মুল্লো কৰি পাকঘৰটো ভগৱান মই কিবা দালি ভাত আৰু ভাজা এখনকে বানাই থৈ দিওঁ দে বাপেকেতো একো নাহয়ে ইয়াৰে পৰা নিমখৰ সাজটো ক'ত গেল তই কোৱা দেখোন চাওমিন বানাই খাইছিলি জোৰে বস্তু তোকে থ'ব লাগে এই উল্টা পাল্টা কৰিলে মই বিৰাট পাওঁ গম পাইছা না বিৰাট বেয়া পাওঁ মই তোক মই ভালকৈ কাম শিকাই আছোঁ খচকেন নিমখৰ সাজ আনি দি মোক ক'ত থৈ দিছা তই হে মা মইতো যিয়ে ৰাস্তাই ঘাটৰ মানুহ নহয়তো তই মোক যেনে ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ সাজটোহে আছে দে তাতে ক'ৰবাত চকুকেইটা মেলিছা চকুকেইটাত আমলক লগাই থৈছা নাকিন বাপা মই শান্তিত এটা কাম কৰিব নোৱাৰোৱে মই চাওমিনখিনি বানৰ কাৰণে আজি তোৰ দায় হ'ল নাবানং দে একো নাবানং দে তই যি খোৱা তাকে খাম নহয়বা মই বাহিৰৰ পৰা অৰ্ডাৰ দি আনিম দে বাহিৰত আছে নহয় ডমিন'জ পিজ্জা আনি খাম মই